আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঘৰত যেন কোনো নাই। মা পাপা হয় ৰ'ব, মই অলপ বিজি আছো, অলপ পিছত কল কৰিব। অভি কি হ'ল? ঘৰৰ বাকীবোৰ মেম্বাৰ ক'ত আছে? খুয়া, ককা, ভণ্টি আৰু মা? মই ইয়াতে আছো অভি। পিছে পাপা আৰু খুয়া এটা কথা কোৱা, তোমালোকৰ নাম গোবিন্দ আৰু মৃণাল কোনে ৰাখিলে? মা। পিছে মোৰ মা ক'ত আছে? মা মই ইয়াতে আছো অভি। আৰু ভণ্টি আৰু ককা ক'ত আছে? দাদা মই এক্সাৰচাইজ কৰি আছো। মই ইয়াতে আছো। দেউতা এইফালে আহা। আহিছো। দেউতাৰ বয়স 50 বছৰ হ'ল, কিন্তু তেওঁৰ মাতটো কিন্তু ডেকা ল'ৰাৰ নিচিনাই হৈ আছে। তোমালোকে আৰু কিমান লেকচাবা? আহা চাহ খাই লোৱাহি। মীনাক্ষী হাজৰিকাৰ গালি শুনিবলৈ আৰম্ভ হৈ গল আৰু। ক'ত গালি দিলো? চাহ খাই লোৱাহি।